ৰাজস্থানৰ এখন সৰু গাঁও গুৰগাঁৱত এটা নিৰ্জন অট্টালিকা আছিল, যাক মানুহে ভুটিয়া অট্টালিকা বুলি কৈছিল। তাত ৰাতি হ'লে কোনো মহিলাৰ চিঞৰ শুনিবলৈ পোৱা গৈছিল আৰু কেতিয়াবা কোনোৱে বগা শাৰী পিন্ধা এগৰাকী মহিলা খিৰিকী মুখত থিয় হৈ থকা দেখা পাইছিল। গাঁওবাসীৰ মতে সেয়া কোনো সাধাৰণ আত্মা নহয়, সেয়া এটা প্ৰতিশোধ লোৱা ফুটুনিহে হয়। বহু বছৰ আগতে সেই অট্টালিকাটোত ৰূপা নামৰ এগৰাকী মহিলা থাকিছিল। সেই মহিলাগৰাকী বহুতেই ধুনীয়া আছিল, কিন্তু গাঁৱৰ জমিদাৰ তেজপাল ঠাকুৰৰ নজৰ তাইৰ ওপৰত বহুতেই বেয়া আছিল। ঠাকুৰে বহুতবাৰ তাইক আমনি কৰিছিল, কিন্তু ৰূপাই প্ৰতিবাৰেই তাৰ বিৰোধিতা কৰিছিল। এদিন ঠাকুৰে তাৰ গুণ্ডা কেইজনমানৰ লগত মিলি ৰূপাক অপহৰণ কৰিলে আৰু সেই অট্টালিকাটোলৈ লৈ গৈ তাইক ধৰ্ষণ কৰি তাতেই তেল ঢালি জ্বলাই দিলে আৰু তাইৰ ডেড বডি সেই অট্টালিকাটোৰ পিছফালে পুতি থলে। তাৰ পিছৰ পৰাই অট্টালিকাটো নিৰ্জন হৈ পৰিল। কোৱা হয় যে অট্টালিকাটোৰ পিছফালৰ পৰা কেইবা নিশালৈকে কান্দি কান্দি চিঞৰাৰ শব্দ আহি থাকিল আৰু তাৰ পিছত হঠাতে এদিন অট্টালিকাটোত জুই লাগি গ'ল আৰু তেতিয়াৰ পৰাই তাত অদ্ভুত ধৰণৰ ঘটনাবিলাক ঘটিবলৈ ধৰিলে। ২৫ বছৰৰ পিছত চহৰৰ পৰা এজন চিনেমাৰ ডাইৰেক্টৰ ৰবিয়ে তাৰ টীমটোৰ লগত গাঁৱলৈ আহিলে। সেই ভুটিয়া অট্টালিকাটোত সি এখন ভৌতিক চিনেমাৰ শ্বুটিং কৰিবলৈ বিচাৰিছিল। গাঁওবাসীয়ে তাক মানা কৰিছিল, কিন্তু ৰবিয়ে তাৰ প্ৰজেক্টৰ পিছত পৰি আছিল। শ্বুটিঙৰ প্ৰথম দিনাই নিজে নিজে কোঠাটোত এটা ৰেকৰ্ডিং শ্বুট হৈ গ'ল, য'ত কোনো মহিলাৰ ছায়া আছিল, কিন্তু সেই কোঠাটোত কোনো মহিলা নাছিল। পিছদিনা নিশা এজন লাইটমেনৰ মূৰটো দেৱালত খুন্দা খাই ফাটি গ'ল। সি কোৱা মতে কোনোবাই তাক ঠেলা মাৰি দিছিল, কিন্তু তাৰ ওচৰে পাজৰে কোনো নাছিল। চিনেমা শ্বুটিঙৰ টীমটোৱে ভয় খাই গ'ল, কিন্তু ৰবিয়ে সকলোকে বুজালে যে এই সকলোবিলাক তাৰ মনৰ ভ্ৰম। তাৰপিছত এটা নিশা ৰবিয়ে অকলে স্ক্ৰিপ্ট পঢ়ি আছিল আৰু তেতিয়াই সি কোনোবাই কান্দি থকা শুনিবলৈ পালে। সেই কান্দোনৰ শব্দ অট্টালিকাটোৰ পিছফালৰ পৰা আহি আছিল, তাৰ পৰাই য'ত ৰূপাক পুতি থোৱা হৈছিল। ৰবিয়ে যেতিয়া তালৈ গ'ল, তেতিয়া সি দেখিলে যে দেৱালত তেজেৰে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে, মোৰ প্ৰতিশোধ এতিয়াও বাকী আছে। পিছদিনা ৰাতিপুৱা ৰবিৰ চকুৰ তলৰ অংশত ডাঙৰ কলা দাগ পৰিছিল। সি ভুৰভুৰাই আছিল, ৰূপা, মই একো নাই কৰা, মোক ক্ষমা কৰি দিয়া। তাৰ সহকৰ্মীবিলাকে যেতিয়া তাৰ মোবাইল চেক কৰিলে, তেতিয়া তাৰ মোবাইলটোত এটা ভিডিঅ' আছিল, য'ত বগা শাৰী পিন্ধা মহিলাগৰাকীয়ে লাহে লাহে তাৰ কোঠাটোৰ ফালে আহি আছিল আৰু কৈ আছিল, যিয়ে মোৰ দুখ বুজি নাপায় সিয়েই মোৰ পৰৱৰ্তী চিকাৰ হ'ব। সেই নিশা গোটেই টীমে গাঁও এৰি পলাই গ'ল, কিন্তু ৰবি নগ'ল। পিছদিনা ৰাতিপুৱা ৰবিৰ ডেড বডি সেই অট্টালিকাটোৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হ'ল। তাৰ চকু মেলাই আছিল আৰু মুখমণ্ডলত এনেকুৱা এটা ভয় আছিল যেন মৰাৰ আগতে সি কিবা এটা ভয়ানক বস্তুহে দেখিছে। আজিও যিয়ে সেই অট্টালিকাটোৰ ওচৰে পাজৰে অহা যোৱা কৰে, সিয়েই এগৰাকী মহিলাৰ চিঞৰ শুনিবলৈ পায় আৰু অট্টালিকাটোৰ খিৰিকীত এটা ছায়ামূৰ্তি দেখিবলৈ পায়, যেন তাই এতিয়াও নিজৰ আধৰুৱা প্ৰতিশোধৰ কাহিনী পূৰণ কৰিবলৈ ৰৈ আছে। বন্ধুসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভূতৰ কাহিনী নিতৌ শুনি থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।